এভৰিৱান আমাৰ নদী ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মামাহঁতৰ ঘৰলৈ যাব লৈছোঁ। মা যাব, দেহা যাব, পাপা যাব আৰু সেইফালে ধুনুও যাব। যাব ওলালোঁ, আইতা বাহিৰলৈকে ওলাই আহিছে, পাপাই গাড়ী ঘূৰাই আছে। তো এতিয়া আমি যাম। তো এতিয়া আমি যাবলৈ ওলালোঁ। এতিয়া পাপাই পূৰা আগত গাড়ী লৈ গ'ল, আমি পিছে পিছে গৈ আছোঁ। ধুনু খাব তোমাৰ দিছোঁ মই গাড়ী। তো এতিয়া আমি গৈ আছোঁ গাড়ীলৈকে, পূৰা আগত আৰু আমি কেইটা পিছে পিছে। আমি চিধাকৈ গৈ আছোঁ, বাই বাই। মানে দেখাই আছোঁ গৈ থকাবিলাক, তো চাই থাকোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ। এইখিনি আমাৰ চুইমিং পুলৰ ঠাই দেই। ইয়াতে বহুত মানুহ আহিছে দূৰৰ দূৰৰ পৰা, বহুত মানুহ আহে, কিন্তু আমি আজি নোসোমালোঁ, নেক্সট একদিন আহিম মানে। আমি লাহে লাহে মামাহঁতৰ ঘৰ আহি পাই গ'লোঁ। এতিয়া মামাহঁতৰ ঘৰলৈকে যাওঁ পূৰা। তো ককাই জংঘল কাটি আছে, তো এতিয়া আমি আহি পালোঁ। এতিয়া ধুনীয়াকৈ তাক ওলাই আছোঁ আৰু লাহে লাহে ধুনু। তো এতিয়া আমি আহি পালোঁ, ঘৰ আলহীবিলাক বহি আছে, চব্জি কাটা কাটি হৈ আছে। তো হাতত লাগি গৈছে, চবে কামতে পূৰা ব্যস্ত হৈ আছে আৰু পূৰা সিন্দুৰ চিন্দুৰ লৈ চকলেটখন লাগি গৈছে আৰু। আমাৰ জন্মদিনৰ উপলক্ষে ঘৰত ভকত সেৱাৰ আয়োজন। এইফালে চব্জি তব্জি কাটি আছে আৰু আপোনালোকক গোটেইখিনি দেখাম, চাই থাকিব। এইফালে চব্জি কটা হৈ আছে, এইফালে ভকত সেৱা, আৰু আনফালে ৰিওক বান্ধি থৈ দিছোঁ দেই। এইফালে আমাৰ চলিবিলাকে পূৰা হাল্লা কৰি আছে। এইফালে আকৌ চাহ বনাই আছে, এইফালে আকৌ মহাপ্ৰসাদৰ যোগাৰ চলি আছে। তো এইফালে মহাপ্ৰসাদ বনাই আছে, আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম, চাই থাকিব। এইফালে চব্জি কটা হৈ আছে। ভিডিঅ'টো ৰাতি কৰাৰ বাবে ইমান বেছি ভাল হোৱা নাই, তথাপিও সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। তো এইফালে দেখাই মাৰি আছে মানুহ। এইফালে আমাৰ তেজপুৰৰ বাবু খাই দিয়া ঠাণ্ডা পানী খাই আছোঁ গৰমত। ভাত বনাই আছোঁ, টিপাত হৈ আছে। দিছে চাহৰ যোগাৰ দিছে। বাবুলৰ ককাহঁতে চাহ খাই আছে। চাহৰ যোগাৰ চলি আছে। এতিয়া প্লেট সজাই আছে, মাইকে লাহে লাহে চাহো দি আছে। সকলোকে বুট খাব এতিয়া সকলোৱে। আইতাক দেখাই দিওঁ নেকি? আইতাক দেখাই দিওঁ নেকি? খাই দিবা। এইফালে আমাৰ আইতাও বহি আছে। এতিয়া সকলোৱে বুট খাই আছে। আমিও লাহে লাহে প্ৰসাদ খাম, আপোনালোকে চাই থাকিব। এইফালে মোৰ ওচৰত কিন্তু ধুনুও আছে, প্ৰসাদ খাব। তো এতিয়া আমিও কিবা ভগাম, চাই থাকিব। এতিয়া মাহঁতে ভাত খাই আছে। মা যিবিলাক কাম দেখিছে না, চব কামত ব্যস্ত।
এতিয়া বাচন ধুই থাকোঁতে লাহে লাহে বৰষুণে আহিল তেনেকৈ ধুই আছে আৰু মাহঁতে বাচন বাকীবোৰো একদম পূৰা কামত লাগি আছে কামে কাম এফালে ধুনু চিয়া হৈ কিনে চাই আছে কিন্তু কাম কৰিব পৰা নাই বাচনবোৰ ধোৱা হ'ল এয়া চোতালত মানে ৰ'দত শুকাবলৈ ধুনীয়াকৈ মেলি দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে যিসকলে মোক ফ'ল' কৰা নাই ফ'ল' কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই